आसामनि सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। बे खेबाव अर खोमोरग्रा बिफानाव साख्रि मोननाया गोरलै जासिगोन। डिब्रुगढ़नि बरबरुआयाव ट्रेनिं लानानै गोरलैयै साख्रि मोननायनि मोनसे मोजां खाबु। जाय समाव आसाम सरकारा गुबुन गुबुन बिफानाव साख्रि थिसनगासिनो। बेबादि समावनो नर्थ इस्टार्न फायार सार्भिस एकाडेमिया गोबां गोग्लैसोनानै थानाय लाइमोनफोरनि थाखाय मोनसे मोजां लामा दिन्थिदों। मख'नो गोनांदि 2017 मायथाइयाव डिब्रुगढ़ बरबरुआयाव फसंनाय नर्थ इस्टार्न फायार सार्भिस एकाडेमिया सा 90 लाइमोनफोरखौ साख्रिनि फारसे लामा दिन्थिनानै होनायखौ आसाम नाङैनो गोबां सावरायदों। मख'नो गोनांदि भारत सरकारनि नागपुराव सोलोंथाइ लानानै राष्ट्रपति बान्था मोननो हानाय रुद्र शंकर नाथआ बे एकाडेमियाव बिबुंगोरा हिसाबै सोलोंथाइ होगासिनो। नर्थ इस्टार्न फायार सार्भिस एकाडेमिया दुलाराय आसामनि गामि ओनसोलाव गोग्लैसोनानै थानाय लाइमोनफोरखौ साख्रिनि फारसे थिसननो थांखि लादों। जुदि नोंथांमोना बे नर्थ इस्टार्न फायार सार्भिस एकाडेमियाव सोलोंथाइ लानानै साख्रि लानो गोसो जादोंब्ला गाहायाव होनाय नैबे मबाइल नाम्बार 9435904101 आरो 9435912101 आव थोंजों स्लट लानो हागोन। नमस्कार, मोर नाम रुद्र शंकर नाथ। मैं बर्तमान उत्तर पूर्वांचल अग्निसेवा एकाडेमिर प्रिन्सिपाल दायित्वर पदटुत आसो। आमार এই অনুষ্ঠানটো आरम्भ हुआ 2017 চনৰ পৰা চলি আছে। গতিকে এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্যটো হ'ল যে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত আমাৰ যিখিনি জ্ঞান আহৰণ কৰিব লগা হয়, সাধাৰণ ব্যক্তিয়ে যিখিনি আৰু নাগৰিকে বা ছাত্ৰ ছাত্ৰীয়ে যিখিনি বস্তু আহৰণ কৰিব লগা হৈছে বৰ্তমান ইণ্ডাষ্ট্ৰীৰ লগত চলি থকা যুগত মিলাই সেই হিচাপে ভালেখিনি আমি কিছুমান কম পাইছোঁ। সেই কম পোৱা উদাহৰণস্বৰূপে হ'ল অগ্নিকাণ্ড, এক্সপ্ল'জন, ডাঙৰ এক্সিডেণ্ট। সেই তাৰপিছতে এতিয়া আমি বৰ সৌভাগ্যৰূপে এই বৰবৰুৱাত স্থাপনা কৰা নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমিটো স্থাপনা কৰা হ'ল আৰু বৰ্তমান ইয়াত আমি ৰাইজৰ সহায় সহযোগ ভালেমান পাই আমাৰ প্ৰশিক্ষণ চলি আছে। ইতিমধ্যে আমাৰ 5টা বেচ শেষ হৈ গ'ল আৰু 6ষ্ঠ বেচটো চলি আছে। আৰু এইখিনিতে মানে কিছুমান দেখা যায় যে বহুত মানুহ বা ল'ৰা ছোৱালী আছিলে যিবিলাকে অগ্নি নিৰ্বাপনৰ পাঠ্যক্ৰমৰ বিষয়ে পুনতে জনা নাছিলে, কিন্তু সদ্যহতে আজি এবছৰ 2 বছৰ আগতে হৈ যোৱা উদাহৰণস্বৰূপে বাগজানৰ অগ্নিকাণ্ড আৰু তাৰ আগতে হৈ যোৱা কিছু বছৰ আগতে হৈ যোৱা ডিকম, তাৰপিছত ডিব্ৰুগড় বজাৰ, তাৰপিছত তিনিচুকীয়া বজাৰ, এইবিলাক অগ্নিকাণ্ড দেখাৰ পাছত সকলোৰে মনত এটা জাগৰণ আহিল যে অগ্নিকাণ্ডৰ প্ৰশিক্ষণটো আমি প্ৰত্যেকজন মানুহে লোৱাটো দৰকাৰ। যিহেতু আমাৰ ভাৰতবৰ্ষৰ খতিয়ান বা হিচাপটো চালে দেখা যায় অগ্নিকাণ্ডৰ ডাঙৰ বুলি চব ঘৰত ডমেষ্টিক ফায়াৰৰ পৰা হোৱা। সেয়েহে সকলো ৰাইজে আমাক সহযোগ দিয়াত আমি এই অগ্নিকাণ্ড নিৰ্বাপনৰ এইটো স্থাপন কৰিলোঁ। আৰু সুখৰ বিষয় এইটো যে আমাৰ ডাইৰেক্টৰ মহোদয়ৰ অসংখ্য প্ৰশিক্ষকৰ চেষ্টাত বৰ্তমান এনেকুৱা হৈছে ইয়াত প্ৰশিক্ষণপ্ৰাপ্ত হৈ কোৱালিফাই কৰাৰ পাছতে আমাৰ প্লেচমেণ্টটো হৈ গৈছে। ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেড, তাৰপিছত ইণ্ডিয়ান অইল, ডিগবৈ ৰিফাইনেৰী, গুৱাহাটী ৰিজাৰ্ভ বেংক, এইবিলাকত আমাৰ অলৰেডি ভালেমান আমাৰ কেণ্ডিডেট অলৰেডি চাকৰিত মকৰল হৈ গ'ল। আৰু এতিয়াও আমাক আৰু কিছুমান জেগাত বিচাৰি আছে, যিটো আমি আশা কৰিছোঁ সোনকালে প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ পাছত আমি আৰু ইয়াৰ পৰা কেণ্ডিডেট আৰু পঠাবলৈ মানে সক্ষম হ'ম। আমি সকলোকে আহ্বান কৰিছোঁ যে এই প্ৰশিক্ষণটোত আহক। যিবিলাকে শুনা পাইছিল আগতে এই অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণৰ কথা আৰু যাৰ ইণ্টাৰেষ্ট আছে বা খুব আগ্ৰহ আছে তেওঁলোকক প্ৰত্যেকজনকে ইয়াত আহি যোগদান দিবলৈ অনুৰোধ কৰিলোঁ। আৰু লগতে আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিকো মই আহ্বান কৰিছোঁ যাতে অগ্নি নিৰ্বাপন প্ৰশিক্ষণটো লৈ পেলাই আমি নিজকে নিজে উপযুক্ত কৰি তোলোঁ। আৰু আপদৰ সময়ত কেৱল ফায়াৰ ছাৰ্ভিচৰ ওপৰত ভৰসা কৰি থাকিলে নহয়, আমি প্ৰতিজন নাগৰিকে অগ্নিকাণ্ডৰ এই বিষয়টো যদি পাঠ্যক্ৰমটো আহৰণ কৰি থওঁ, ডাঙৰ আপদৰ সময়ত ইজনে সিজনৰ লগত হাত মিলাই আমি বৰ্ধিত যিটো আমাৰ লছ হ'ব, এক্সটেম্ট অফ ডেমেজ, সেইটো আমি কম কৰিব পাৰোঁ। আৰু সুস্থ সমাজখন গঢ়ি আমি বৰ্তমান ভাৰত চৰকাৰে এটা প্ৰতিজ্ঞাবদ্ধ লৈছে যে উই লাইক টু হেভ এ ফায়াৰ এক্সিডেণ্ট ফ্ৰী ছ'চাইটি। সেই বস্তুটো যাতে আমি মনত কৰিব পাৰোঁ, সেইটোকে আমাৰ বৰ্তমান প্ৰচেষ্টা। এতিয়া আমাৰ
প্ৰায় 100 জনৰ ওচৰা-ওচৰি আছিলে। এই প্ৰশিক্ষণ হৈ থকাৰ ভিতৰতে কেইজনমানে অসম চৰকাৰৰ চাকৰি পালে। ইয়াৰ পৰা গ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, পুলিচ ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ, এইবিলাকত কিছুমানে টি গাৰ্ডেন, এইবিলাকত পালে। তেওঁলোকে নিজৰ কথাৰ চিন্তা কৰি পেলাই ইয়াৰ পৰা গৈছে। আমি খুব ভালো পাইছোঁ। এতিয়া বৰ্তমান অসমৰ প্ৰত্যেক ঠাইৰ পৰা আহিছে। কাৰ্বি আলং, তাৰপিছত আপোনাৰ মেঘালয় ছাইড, গুৱাহাটী ছাইড, বঙাইগাঁও ছাইড। ইতিমধ্যে এই নতুন যিটো আপোনাৰ ছাত্ৰ ছাত্ৰী আহিব, তাত আগৰতলা ত্ৰিপুৰাৰো আহি পাব বুলি অলৰেডি তেওঁলোক ল'ৰা ছোৱালী ইয়াত আহি গ'ল। আৰু ইয়াৰ পাছতো দেখিছোঁ সুদূৰ পাটনাৰ পৰাও দুজন কেণ্ডিডেটে মানে টেলিফোন যোগে যোগাযোগ কৰি আছে। হয়তো কিজানি কেইদিনমান পাছত তেওঁলোকে আহি পাব নেকি। ৰেল জাহাজৰ কথা দূৰণিবতীয়া বাট, সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ আৰু আমি ধন্যবাদ দিছোঁ অসম ৰাইজৰ প্ৰতিজন নাগৰিক, প্ৰতিজন বন্ধু বান্ধৱক যে আমাক বহুত উৎসাহ প্ৰদান কৰি এই শিক্ষা অনুষ্ঠান চলাই ৰাখিবলৈ আমাক সক্ষম কৰাইছে। নমস্কাৰ, মই নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত এজন এছিষ্টেণ্ট হয় আৰু ইয়াত আমি আমাৰ এডমিশ্যনৰ প্ৰচেছটো আমি পূৰাটো চাওঁ, ইভেন ফিজ চবখিনি আমি চাওঁ। তাৰপাছত আমি আমাৰ ছাৰক এছিষ্ট কৰোঁ। লাইক আমাৰ অনলি ষ্টুডেণ্টছহঁতক ইয়াত পঢ়োৱা প্লাছ চাকৰি দিয়া সেইটো আমাৰ উদ্দেশ্য নহয়, প্লাছ সিহঁতক ডিচিপ্লিন, ৰুলছ ৰেগুলেশ্যন কেনেকৈ মানি চলা সেইটো আমাৰ মেইন মটো হয়। তো সেইটোৱে আমাৰ কলেজৰ মেইন মটিভ, যে এটা ল'ৰা ছোৱালীক যে এটা ডিচিপ্লিন বা ৰুলছ ৰেগুলেশ্যন, টাইম পাংচুৱেলিটি এইখিনি শিকোৱাটো আমাৰ মেইন মটিভ হয়। নমস্কাৰ, মোৰ নাম শ্ৰীযুত দীপক খাটিয়া দিয়ৰী। মই নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীৰ এজন ফেকাল্টি হয়। আৰু ইয়াত বিশেষকৈ যদি আমি চাওঁ আমাৰ কৰ্চকেইটাৰ কথা নহয় জানো, আমাৰ কৰ্চকেইটা হৈছে আমি যিকেইটা ছাবজেক্ট পঢ়াওঁ ইয়াত ফায়াৰ আৰু দুটাও ছেফটিৰ দুই বিভাগৰ আমি ইয়াত কৰ্চ হিচাপে আমি পঢ়াওঁ ইয়াত। আৰু আমি ছেফটিৰ এতিয়া যদি চাওঁ, যিহেতু আমি ইণ্ডাষ্ট্ৰিয়েল ছেফটি আৰু কনষ্ট্ৰাকশ্যন ছেফটিৰ ওপৰত আমি পঢ়াওঁ ল'ৰা ছোৱালীবিলাকক, আৰু লগতে ফায়াৰৰ যিবিলাক প্ৰিভেনশ্যন বা প্ৰিকশ্যনছ ল'ব লাগে, তো সেইবিলাক আমি ইয়াত ট্ৰেইন কৰাওঁ, বহুত থিয়ৰিটিকেলি আৰু আপনার फिजिकलि। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।